মই কিংকৰ চৌধুৰী আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই বিশেষ আজি একো কাম ৰখা নাই, কাৰণ মা আৰু ভণ্টি আহিছে আৰু সিহঁতে বহুত দিনৰ মূৰত যিহেতু গুৱাহাটী আহিছে, তো সিহঁতক আজি সিহঁতে মানে জুবিন ক্ষেত্ৰত যোৱা নাই, তো ভাবিছোঁ আজি বিশেষ একো কাম ৰখা নাই। আৰু কালি ছানডে আছে, আৰু যোৱাকালি আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে গমেই পাইছে যে দিনত দুটা দিন আমি পুৰা ভালকৈ কাম কৰিছোঁ। তো আজি অলপমান ৰেষ্ট লৈছোঁ আৰু আজি লৈ গৈছোঁ সিহঁতক জুবিন ক্ষেত্ৰলৈ। আৰু যিহেতু জুবিন দাৰ ডেথ হ'ব আজি আমাৰ 3 মাহ প্ৰায় হৈ গ'ল, তো এনেকুৱা ধৰণে আমি গৈ আছোঁ। এতিয়া পাইছোঁ আমি বৰাগাঁও আৰু আমি যাব লাগিব সোণাপুৰলৈকে, তালৈকে গৈ বাকী জুবিন ক্ষেত্ৰত আপোনালোকক লগ পাই আছোঁ। আৰু কিষাণেও এটা কথা কৈছে, কিষাণো কি প্ৰধানমন্ত্ৰী মাজে মাজে আহি থাকিব লাগে, আহি থাকিলে ৰাস্তাবিলাক চাফা কৰে না, ভাল লাগে এনেকৈ চাফা হৈ থাকিলে। আৰু যোৱাকালি মানে এই চাইডটো একদম ভেকুৱাম গাড়ী আনি কিনে চাফা কৰি আছে, আৰু ইমান ধুনীয়া লাগিছে ন আজি ৰাস্তাটো। আৰু এই ডিচিপ্লিন আৰু এনেকুৱাকৈ বেৰিকেডছবিলাক এনেও থাকিব লাগে, নহ'লে মানুহবিলাকে যেনেকৈ তেনেকৈ ৰাস্তা দি পাৰ হৈ দিয়ে। আৰু এনেকুৱাকৈ এইটো ৰাস্তাত বহুত বেছি এক্সিডেণ্ট হয়, তো বেৰিকেডছবিলাক এনেও দিব লাগে মোৰ হিচাপত। এই চাফা কৰি আছে ভেকুৱাম গাড়ী, এইবিলাক ভেকুৱাম গাড়ী। আৰু গাইজ আহি পালোঁ জুবিন ক্ষেত্ৰ। ইয়াতে আহিলে প্ৰথমতেতো ভাল লাগিয়ে আহে, কিন্তু ইয়াতে আহিলে যেতিয়া এইবিলাক দেখা পোৱা যায় ন, আৰু মনত পৰি যায় আৰু কিবা এটা বেয়া লাগি যায়। আহিকে মানে মই যিটো এইটো জুবিনদাৰ এইটো দেখিলোঁ, মানে মই এতিয়া গাড়ীৰ পৰা নামিব মন যোৱা নাই। ইহঁতেতো ওলাই গ'ল, কিষাণো ওলাই গ'ল, মাও ওলাই গ'ল, ভণ্টিও ওলাই গ'ল, মোৰ মন যোৱা নাই, মানে মনটো কিবা বেয়া লাগি গ'ল কিবা এটা। জুবিনদা নাই, মানে আজিৰ পৰা 3 মাহ আগত মানে এতিয়াও মনত আছে, মই যেতিয়া ডিম্পুদাৰ ৰুমৰ পৰা যেতিয়া জুবিনদাৰ ৰুমটো আমি চাই আছোঁ, তলত মানুহ চবেই গান গাই আছে। আৰু যেতিয়ালৈকে ডেড বডি আহি পোৱা নাই, জুবিনদাৰ বডিটো আহি পোৱা নাই, তেতিয়ালৈকে এনেকুৱা ফিল হৈছে না এইটো মানে কিবা জুবিনে ঘূৰিয়ে আহে নেকি। কাৰণ জুবিনবিহীন অসম সঁচাকৈ মানে খালী গাড়ীতে ধৰক আমি দিনটো ঘূৰি থাকোঁ, এই গাড়ীত অলমষ্ট 90% গান জুবিনদাৰে বাজি থাকে, আৰু এতিয়াতো আৰু বেছি বাজে। বলক এবাৰ চাই আহক। এইফালে কিবা জুবিনদাৰ নামত বনাইছে, ইয়াতেতো চাকি দি আছে, আৰু এইখন বহুত ডাঙৰ চাকি এখনো লগাইছে, যেন এটা মন্দিৰ আৰু জুবিনদাৰ নামত এটা মন্দিৰ। আমি চাওক বস্তুবিলাক এবাৰ চাওক না, চবে মৰমত দি গৈছে, কিবা কিবি টুপি চাওক, টুপি দিছে, চলাটো দিছে কোনোবা গিটাৰ, টুপি। মুখখন মিলিছে কিন্তু জানানে, মোদী আৰু মামাৰ মুখখন কিন্তু অলপ মিলিছে, চাই আৰু আহি পালোঁ দীপৰ বিলৰ পাত। তাৰ পৰা আহি পেলাই ইয়াতে সোমাই দিলোঁ, কাৰণ মাহঁতেতো ইমান নাহে আৰু ইয়াতে, তো সিহঁতে লৈছে। এতিয়া খাব লৈছে নাৰিকল পানী, আৰু কেৰেলাত বানানা চিপছ বিচাৰি ইয়াতে গছৰ ওচৰতে ইয়াতে দীপৰ বিলত এবাৰ এইটো কলৰ চিপছটো পাই গৈছোঁ। আৰু এইটো অলপ বেলেগ কথা, অলপ ডাঠকৈ কাটে কল। আৰু গাইজ এটা কথা কওঁ, ৰিচেণ্টলি আমি আপোনালোকেতো গমেই পাইছে, আমি কেৰেলা গৈছিলোঁ, তাতে আমি এটা লেকত স্পীড ব'টিং যে কৰিছিলোঁ, ধুবৰ ভিডিঅ'টো হয়তো আপোনালোকে ভালকৈ দেখাই পাইছে। একজেক্টলি তেনেকুৱাই লেক এটা হা, কিন্তু আমাৰ ইয়াতেও আৰামছে সেনেকুৱাকৈ ব'ট হাউচ, সেনেকুৱাকৈ স্পীড ব'ট ইয়াতে এইটো দীপৰ বিলত বহুত ধুনীয়াকৈ কৰিব পাৰে। কিয় বা কৰা নাই এইটো বেলেগ কথা বাৰু, নাজানো এইটো, বাট ইয়াতো কিন্তু সেই মানে অপৰচুনিটিখিনি আছে। আমাৰ এইটো কাৰণে আমাৰ দীপৰ বিলটো বহুত ডাঙৰ, আৰু ইয়াতো আমি সেনেকুৱা বস্তু কৰিব পাৰে ইচ্ছা কৰিলে। আৰু এইবাৰ বনাব দিছে পাপৰি চাট বনাইছে, মানে আমি দীপৰ বিলৰ পৰা সেইটো ৰাস্তাতে সোমাই আহিলোঁ। এতিয়া বোলে আমাৰ এইটো মেইন যিটো আমাৰ এয়াৰপৰ্ট ৰোড, মিৰ্জা হয়, এনেকুৱা লংকেশ্বৰ হয়, কৈলাশপুৰ হয়, আমি ইউনিভাৰ্চিটিৰ কাষেৰে আমি ইঞ্জিনিয়াৰিং কলেজৰ কাষেৰে আমাৰ ৰুম পাই যাম। আৰু বাকী আজি ৰাস্তাটো দেখা পাইছে কিমান বেছি অভাৰলোড, মানে চিকিউৰিটি, হাই চিকিউৰিটি, আৰু বহুত বেছি ডেক'ৰেশ্যন মানে আমাৰ PM-ৰ কাৰণে। বাকীটো চব ঠিক আছে, কিন্তু এই বেনাৰবিলাক মানে লাগাতকৈ অলপ বেছিয়ে মাৰিছে দিয়ক। কাৰণ চাওক, এই ৰাস্তাটো চাই পালে মোটামুটি ধৰক 10 ফুটৰ মূৰে মাৰিছে, ওপৰতো মাৰিছে, তলতো মাৰিছে। এতিয়া এইবিলাকৰতো খৰচাটো ধৰক আমাৰ পৰাই গেছি দিয়কচোন, আৰু যিয়ে নহওক। বাকী মইতো ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে বিজেপি বহুত ক্ষেত্ৰত বহুত ডেভেলপমেণ্ট কৰিছে, যেনেকৈ আমাৰ গাঁৱৰে ৰাস্তাটো হৈছে মই দেখাই দিছোঁ। বাট কিছুমান অযথা খৰচো হয় যেন লাগে আৰু মাজে মাজে। কিন্তু এটা বিৰাট ভাল কথা লক্ষ্য কৰিছোঁ, আগতে ধৰক যেতিয়া মানে প্ৰধানমন্ত্ৰী আমাৰ কংগ্ৰেছ চৰকাৰৰ আছিল, তাতকৈ কিন্তু বিজেপি চৰকাৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী কিন্তু নৰ্থ ইষ্ট বা আমাৰ অসমত বহুত বেছি ভিজিট কৰিছে। আৰু অলপ পিছতে ৰুম পামেই, আৰু ৰুম পাব হৈছোৱে, আৰু অলপ
ইয়াৰ পিছতে আমি সন্ধিয়া হ'ব হৈছে, প্ৰায় চাওক সন্ধিয়া হ'ব হৈছে, বাট সন্ধিয়া এটা কামো আছে, চাব লগা আছে, আৰু এটা লেপটপ ল'ম বুলি ভাবি আছোঁ। তো সেইটো চাব যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিছে আপোনালোকে ইমানখিনি সময় চাই থকাৰ কাৰণে, আৰু শেষলৈকে চাই থাকিব। এটা ওলাই আহিছোঁ মানে কিষাণো আছে, চিন্তুকটো গমেই পায়, কাজিয়া চাজিয়া যে অকণমান লাগি থাকে বাৰু আমাৰ এই চিলিঙৰ কাম কৰে। বাকী এয়া হৈছে হিৰক। আৰু আজি আমি চাইট ভিজিট কৰিব আহিছোঁ লখৰাৰ এটা ঠাইত। এইটো আমাৰ 5th ফ্ল'ৰলৈকে উঠিব লাগিব, আৰু মেইন কথাটো হৈছে ইয়াতে নাই লিফ্ট। তাকে এতিয়া মোৰতো জানে মোৰ অলপ দিগদাৰ হয়, আপোনালোকে জানে চিটুৱেশ্যনটো কি। বাকী আৰু আজি এটা গুড নিউজ হ'ব গৈ আছে, যদি হয় মানে কি এটা প্লেন কৰিছোঁ লেপটপ এটাৰ, তো যদি লোৱা হয় সেইটো আজি দেখা পাব। বাকী চাওঁ কি হয়, এটা ভাবি আছোঁ যাম শ্ব'ৰুমলৈকে, কথা পাতিছোঁ আছেনে নাই, আছে বুলি কৈছে। বেছি দামী লেপটপ নহয়, নৰ্মেল লেপটপ এটা ল'ম, বাট কোনটো ল'ম এতিয়ালৈকে ভবা নাই। আহি পালোঁ ফ্লেটটো হৈছে 3 BHK এটা ফ্লেট। ইফালে হিৰকে মেজাৰমেণ্টবিলাক লৈ আছে, ধুনীয়াকৈ মেজাৰমেণ্টছখিনি সি কৰি আছে। বাকী আমিও গোটেইখিনি চাই মানে মই যিহেতু এবাৰ আহিছোঁ ইয়াতে, মই বুজাই দি আছোঁ ক'ত কি বনিব, আৰু সেই হিচাপতে আমি এতিয়া মেজাৰমেণ্টছ ল'ম, তাৰপিছত এটা বাজেট বনাম, আৰু তাৰপিছত আমি ক্লাইণ্টক সেইটো দি দিম। তো গাইজ চাইটৰ পৰা আহি পালোঁ এতিয়া কি পালোঁ এইখিনি ABC পালোঁ। আৰু এতিয়া আমি যাব লাগিব ক'লৈকে হিৰক? নেপালী মন্দিৰ। আমি নেপালী মন্দিৰলৈকে যাব লাগিব, তাতে আমি চাব গৈ আছোঁ আছুছৰ লেপটপ চাব গৈ আছোঁ। ৰিমুদাকো ফোন কৰিছিলোঁ, ক'লে আছুছ চাব পাৰি আৰু। তো চাওঁ কি হয়, আছুছৰ ভিভ'বুক আছে, তো আমাৰ কাৰণে হৈ যায় আৰু এনেকুৱা হ'লে ভিভ'বুক এটা হ'লে। যাওঁ এবাৰ, যাই কিনে পাওঁ নে নাপাওঁ চাওঁ, এবাৰ চেক কৰোঁ। তো ব'লক। এইটো পল্টন বজাৰৰ মেইন জেগা এইখিনি, বাপৰে বাপ এনেকুৱা হৰ্ণৰ শব্দ। তো আহি পালোঁ আছুছৰতে, শ্ব'ৰুমটোত আহি পালোঁ, আৰু মই এইটো যিটো চাই আহিছোঁ সেইটোৱে চাম বুলি ভাবিছোঁ। এইটো আছুছৰ ভিভ'বুক। এইটো মানে অলৰেডি এটা মানে মোৰ লগৰ এজনৰ আছিলে, এইটোৱে ল'ম বুলি ভাবিছোঁ। এইটো নৰ্মেল আৰু লেপটপ অফিচিয়েল ৱৰ্কৰ কাৰণে। আৰু বাকী মই কিন্তু এই ব্লেক কালাৰত নলওঁ, মই কৈছোঁ মোৰ চিলভাৰ কালাৰত লাগিব, কাৰণ চিলভাৰ কালাৰটো মোৰ বেছি পচন্দ হয়। তো এইটোৱে আৰু বাকী ইহঁতো আছে, হিৰক বহি আছে। হিৰকে কৈছে যে নৰ্মেল হ'লে হৈ যাব অফিচিয়েল ৱৰ্কৰ কাৰণে, না কি কোৱা? নৰ্মেল হৈ যায়। দেখা পালোঁ আছুছৰ এটা গেমিঙৰ এইটো চাই আছিলোঁ আমি। মোৰতো এটা ড্ৰিম আছে বাৰু PS5। তোমাৰ বস্তু ব্ৰ, লৈ লোৱা নেকি? লৈ লোৱা। প্লেন কৰোঁ ABCৰ EMI-টো গেলে পাৰবা, কিন্তু ইয়াতকৈ পাৱাৰফুল এটা আছে মোৰ লগত। বাট এইটো মজা লাগিব না, বিচনাত শুই খেলিব পাৰবা ন, কথা পাতি যেনেকৈ এতিয়া হেডফোনডাল লৈ আছা। কামখিনিও হৈ গ'ল, পইচাৰ কামখিনিও হৈ যাব, মানে কামখিনি কৰি আছে। আৰু বাকী এইটোৱে হৈছে লেপটপটো, মইতো কৈছিলোঁ যিটো প্লেন কৰি আহিছোঁ সেইটোৱে হ'ব। আৰু বাকী এইখিনি হ'লে বেছি টাইম নালাগে বুলি কৈছে, 10 মিনিটৰ ভিতৰত হৈ যাব। বাকী আমাৰ হিৰকেতো জানেই ব্যস্ত, বাহিৰত ওলাই গ'ল, বাকী কিষাণো ব্যস্ত। আৰু ৰবিবাৰে কি খানা হ'ব নেকি পিকনিক? ৰবিবাৰে চাওঁ, যদি মিলাব পাৰোঁ কামখিনি তেনেহ'লে হ'ব। ফাইনেলি হৈ গ'ল চবখিনি, বিল হৈ গ'ল, কিবা হৈ গ'ল। বাকী কিবা কিবি কৰি দিব লগা আছে, সেইখিনি কৰি দিব দিছোঁ। আৰু ইয়াৰ পিছতে যাই কিনে মানে এইটোত ছফ্টৱেৰখিনি ভৰাই ল'ম, বিলিংখিনি কৰাৰ কাৰণে, কাৰণ আমাৰ ৰুমেৰ চব বিলিংখিনি কৰাৰ কাৰণে বহুত বেছি প্ৰয়োজন হৈছে। এইটো তেতিয়া এইখিনি কাম আৰু এইটোত গোটেই কৰিব পাৰি। ফাইনেলি চবখিনি হৈ গ'ল ইয়াতে। বেগত বেগ এটা দি দিলে, বেগৰ পৰা ল'লোঁ, আৰু এইটো লৈ এতিয়া যাওঁ ৰুমলৈ। আৰু ৰুমত যাই পেলাই, আৰু এতিয়া একো নেদেখাওক, আৰু আপোনালোকে দেখা পালে, বাকীখিনি দেখা পাব কালি নেক্সট ব্লগত। তো আজি ভিডিঅ'টো ইমানখিনি চোৱাৰ কাৰণে ধন্যবাদ, আশা কৰোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম, বাই বাই। তো হিৰকে একচুৱেলি গম পাওঁ নাই, আমি যে ইয়াৰ পাছত আছোঁ, কি স্পীডত গৈছে চাওক। আমি যোৱা বুলি কৈছোঁ, আমি ঘৰত যোৱা বুলি কৈছোঁ। আমি ঘৰত যাওঁ বুলি কৈছোঁ, তাক কৈছিলোঁ তই ৰেপিডলৈ আহি থাক, তই পাহৰি গ'লোঁ। কিন্তু এইটো চাওক না, গম পোৱা নাই, এইটো এতিয়াও গম পোৱা নাই, আমি যে তাৰ পাছত আছোঁ। এই দোকানটোত যাব, কাঠৰ দোকানটোত যাব, দেখিছে নেকি? নাই দেখা নাই, ঘূৰি কেনেও দেখা নাই। দেখা নাই ন? আছে গাড়ীখন আছে মানে, ইহঁত আছে গাড়ীখন ধৰি লিছে না। You guys left me there. তুমি এটা মোক কথা কওঁ, তোমাক লেপটপ নিবা মানে নিবা যে আহিছিলোঁ আমি, আনা মিনিং কি হয়? মই মানুহটো চাই দিলোঁ দেখোন। কি চালা? তুমি কি চাই দিছা? আমিতো কি কালাৰ লেপটপ ল'লো ব্ৰ? চিলভাৰ কালাৰ। নাই লোৱা লাষ্টত, ব্লু ল'লো। কংগ্ৰেচুলেশ্যনছ দিম মই। হেণ্ডছেকটো চাৰ নকৰে। বাকী ভাল লাগছে, তোমাৰ যিটো ৰেকৰ্ডিং আছে ভিডিঅ', যিটো ফালি আহা, সেইটো ফালি ভিডিঅ' ৰেকৰ্ডিং আছে। আজিকালি তোমাক লগত লৈ ঘূৰো, সেইটো মানে আমাৰ ভুল। কিয় ভুল? তুমি ডিষ্টাৰ্ব পাই থাকো। কি ডিষ্টাৰ্ব পাই? আজি এইটো মোৰ ৰিয়েলাইজ আমাৰ লগত